মঞ্চগ্ৰামী ৰাইজৰ নায়কসকলক আমি মঞ্চৰ সন্মুখত থকা চেয়াৰসমূহ চিজিলকৈ লগাব অনুৰোধ জনাইছোঁ আৰু কাৰ্যকৰ্তা বিষয়ববীয়াসকলক মঞ্চৰ সন্মুখত আহি আসন গ্ৰহণ উপস্থিত আছে নৱনিৰ্মিত মঞ্চ উদ্বোধক মাননীয় শ্ৰীযুত ফণীন্দ্ৰ চৌধুৰী আয়ুক্ত গোৱালপাৰা জিলা তেখেতে ইতিমধ্যে আহি আছে আমাৰ মাজলৈ সেয়েহে পঞ্চগ্ৰামী ৰাইজৰ মা কালীৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো ৰাইজৰ মংগল হওক সকলো আপদ বিপদ বিনাশ হওক আৰু ৰাইজৰ সুখ সমৃদ্ধি হওক মা কালীয়ে যাতে সকলোকে আশীৰ্বাদ কৰে আৰু বিশেষকৈ এই অঞ্চলৰ ৰাইজৰ এই মন্দিৰ ভাগৰ প্ৰতি যিটো শ্ৰদ্ধা সেই শ্ৰদ্ধা অটুট থাকক আৰু দুপে এই অঞ্চলটোৰ উন্নতি হওক মই তাকে কামনা কৰিছোঁ আৰু ইমান এটা মহৎ অনুষ্ঠানত মোক আপোনালোকে এনেদৰে আমন্ত্ৰণ কৰি আনি যি সন্মান যাচিলে এই মঞ্চ উদ্বোধন কৰাৰ যি সুযোগ দিলে তাৰ বাবে মই এই মন্দিৰ পৰিচালনা সমিতিৰ লগতে সকলো সদস্যাক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মই বিশেষ নকওঁ এই পূজাভাগ ভালদৰে ইয়াত উদযাপিত হওক সকলোৱে শান্তি শৃংখলা ৰাখি পেলাই আনন্দ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত শ্ৰী শ্ৰী শ্যামাকালী মন্দিৰ পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদক সমন্বিতে সদস্যসকল মঞ্চত উপবিষ্ট এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আই মাতৃসকল জয় জয়তে মই আপোনালোক সকলোকে আজিৰ এই দীপান্বিতা আৰু কালী পূজাৰ আমি জনাইছোঁ